অৰুণোদয় প্ৰগতি সংঘৰ উদ্যোগত প্ৰাইজবাণী ফুটবল খেল আজি আৰম্ভ হৈছে। আজি ছেমিফাইনেল খেল, দুটা দলে আজি এই খেলত উপস্থিত আছে। বৰমা ইউনাইটেড FC আৰু আসাম ৱাৰিয়াৰ দুইটা দলৰ খেলুৱৈসকলকে আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে এই দুৰাকহৰাৰ পবিত্ৰ প্ৰাংগণত অৰুণোদয় প্ৰগতি সংঘই এক সুন্দৰ প্ৰদৰ্শন প্ৰতিযোগিতামূলক প্ৰাইজমানি খেল আৰম্ভ কৰিছে আৰু আজি ৰাইজ ইয়াত উপস্থিত হৈছে। মই আশা কৰিছোঁ এই খেলে সকলোকে আমোদ দিব। এই খেলৰ যোগেদি নতুন যিসকল খেলুৱৈ আছে তেওঁলোকক উদগনি জনাব আৰু এই চেগতে অৰুণোদয় সংঘৰ প্ৰগতি সংঘৰ উদ্যোগত প্ৰাইজমানি খেলৰ প্ৰত্যেকজন কাৰ্যকৰ্তালৈ শুভেচ্ছা থাকিল। এই সংঘৰ লগত মোৰ বহু দীৰ্ঘদিনীয়া সম্পৰ্ক। বিধায়ক আজি 4 বছৰ হৈছে, কিন্তু মোৰ 20 বছৰ আগৰ এক সম্পৰ্ক আৰু সেই সম্পৰ্কত আজি ইয়াত উপস্থিত থাকি বহুত পুৰণা ব্যক্তিক আজি ইয়াত লগ পাইছোঁ, ভাল লাগিছে। আশা কৰিছোঁ এই খেলখনে সকলোকে আমোদ দিব আৰু এক নতুনত্ব পাব বুলি আশা কৰিছোঁ।